কাঞ্চনজংঘা কাঞ্চনজংঘা ইয়াতে কৰিলো তেজপুৰতে শ্বুটিং কৰিলো গোটেই ইয়াতে কৰিলো আৰু কাঞ্চনজংঘা চিনেমাখন মই সেইটোৱে দেখুৱাইছো যে চিষ্টেমৰ এগেইনষ্টত চিষ্টেমে যেতিয়া বেয়া বস্তু কয় বেয়া কথা কয় তাক মাৰিব লাগে মই মাৰপিট কৰিবলৈ কোৱা নাই চৰি চিনেমাখনত মই মাৰিছো বাৰু মই 9টামান মানুহ মাৰিছো সেইটো কৰিবলৈ কোৱা নাই কিন্তু ফাইট ৰিভল্ট against the bad things all the bad things যিমান বেয়া বস্তু আছে তাৰ বিৰুদ্ধে ৰিভল্ট কৰিব লাগিব বেছি গান্ধীবাদী হলে নহব আমি গান্ধীবাদী বিশ্বাস কৰোঁ বাৰু য়েছ আমি অহিংস আমি শৃংখলাবদ্ধ আমি সুন্দৰভাৱে আন্দোলন কৰিছো কিন্তু অকণমান খং লাগে খংটো অকণমান থাকেতো মূৰত থাকে না চবৰ থাকে সেইকাৰণেতো বিক্ষোভ হৈছে সেইকাৰণে চবে মাত মাতিছে এতিয়া মই কেলকাতাৰ পৰা আহিছো তাতো জ্বলি আছে কিন্তু কেলকাতাত জ্বলি আছে কিন্তু তাত অকণমান বেলেগ কাৰবাৰটো কাৰণ তেওঁলোকৰ গোটেই চিষ্টেমটো অলপ বেলেগ চ' আমি একেলগ হৈছো গোটেই শিল্পী সমাজ অসমীয়া সমাজ শিল্পী সমাজ বুলি একো নাই আচলতে অসমীয়া সমাজ গোটেইখিনি একেই আপোনালোকৰ মাজৰ পৰা আমি শিল্পী হৈছো আকৌ আপোনালোকৰ মাজতে গুচি যাম কিবা কব মই কেলকাতাৰ পৰা বৰপেটা আহিছো বৰপেটাৰ পৰা ইয়ালৈ আহিছো তেজপুৰ মোৰ প্ৰিয় নগৰী মই মোৰ ল'ৰাটোক কৈছো গাড়ীত দবা 150 160 আৰু দবা তাতো নাই এতিয়া মুখ্যমন্ত্ৰী হেলিকপ্টাৰ থাকে আমাৰতো নাই তেওঁ বানপানী হলেও হেলিকপ্টাৰ যায় আমি ৰাস্তাত যাওঁ এতিয়া আকৌ গালি পাৰিম জানো গালি পাই মানে ঘিন লগা হৈ গৈছে আৰু খালি এটাই কম ঘেণ্টা খাতি নকৰো ঘেণ্টা খাতি নকৰো কেতিয়া লাগে আচলতে একো নাই কি কেব গৈ কে হল পিছফালে লাটো লগাই দিলে হল বাকী একো নাজানো জ্ঞানটা গাঁও খাতি নকৰো প্ৰথম কথা হল আৰু এই যুৱজয়ী যিটো আন্দোলন আমি আৰম্ভ কৰিছো এইটো একেলগে আছো একেলগে থাকিম সব একেলগে থাকিম কথা নহয়তো তেওঁলোকে কিবা প্ৰতিবাদী কিবা কৈছে নাজানো What is that? শান্তি সমদল পইচা দি পেলাই কৰিছে বিজেপি মানে পইচাটো তাত কেতিয়াও মানে ব্ৰেইনটো অলৱেজ ইউজ অফ ব্ৰেইনছ এইবোৰ চব পইচাবাদী মানুহ বিজেপি মই যেতিয়া বিজেপি গান গাইছিলো মোক পইচা দিছিলে কিন্তু মই 2 লাখ টকা লৈছিলো এটা গানৰ কাৰণে মই স্পষ্টবাদী মই ক'লে সঁচা কথা কওঁ মোক 2 লাখ টকা দিছিলে এটা গান গাবৰ কাৰণে কি গান আছিলে কিবা কি খবৰ কি
সমাধা গান নিজৰ জয়গান গায় জানো মানুহে নাগায় নহয় মই তেতিয়া ভাবিছিলো দেই মনটো এইটো কি কি কেছ খেলিছে এইটো হ'ব 2 লাখ টকা দিছে যে লক্ষী ঘৰলৈ আহিছে ঠিক আছে মই 18 বছৰ মানুহক দি দিওঁ মই নিজৰ ওচৰত নাৰাখো পইচা মই 18 বছৰ হৈছে দি দিওঁ চ' ইট ৱাজ লাইক আৰু আমাৰ কি নাম আমাৰ হিমন্ত দা এই নামবিলাক পাহৰি গৈছো হিমন্ত দাই কিবা গান এটা বনাইছিলে সেইটো মই গাইছো কিবা নাজানো আৰু কৃষ্ণ লৈ পেলাই মানে কৃষ্ণৰ পিছতে মানে হিমন্ত দা সেইটো মই গাইছো দেই সেইটো কাৰণে পইচা দিছে মোক একো নাই কেতিয়াবা পইচাখিনি আকৌ ঘূৰাই দিছো মানুহক দিছো কাৰোবাৰ কেঞ্চাৰ ট্ৰিটমেণ্ট কাৰোবাৰ কিবা মই সদায় দি থাকো আৰু তেওঁলোকে এতিয়া 50,000 টকাকে বোলে দিব বোলে শিল্পীসকলক মাই গড সেইটো মই সদায় দি থাকো সদায় খা খুলিত মই দিয়ে থাকো খা খুলি আহিলে হ'ল মানুহ 50,000 60,000 1 লাখ 1.5 লাখ মাই ডগ সেইটো দিয়ে থাকো এইটো কি দাম কথাটো এইটো যিমান পাৰো দিওঁ যেতিয়া নোৱাৰো নিদিওঁ বুলি কওঁ মই আজি পইচা নাই মই মোৰ ড্ৰাইভাৰটোক কওঁ মই বোলো তোৰ পইচা কিমান আছে 2,000 টকা আছে বোলো মটৰ বটল এটা লৈ আহ আজি মোৰ পইচা নাই আম লাইক দাট মই চিধা কথা কওঁ চবেই জানে এইটো কথা আৰু বেছি ভাষণ নিদিওঁ ভাষণ দিয়া মানুহ নহয় মই সেইকাৰণে পলিটিক্সত নাই পলিটিক্সত আচলতে এই সমজুৰিতাহঁত আহিব লাগে কিন্তু মানুহটো নাহে মই জানো নাই মই কেইবাবাৰো সুধিলো মোক কৈছে ন আই এম নট দেয়াৰ চ' that's his perspective মই জোৰ নকৰো মোক আনিলেতো চেচেই আৰু এতিয়া পাৰ্লিয়ামেণ্ট ৰাতি হ'ব কাৰণ মই দিনটো শুই থাকো মই ৰাতি সাৰ পাই থাকো চ' পাৰ্লিয়ামেণ্ট will be at night ৰাতি হ'ব তেতিয়া যদি তেনেকে হয় হ'ব একো নাই খালি মই হলে চিধা চিএম ডাইৰেক্ট চিএম নাই মই সদায় আপোনালোকৰ লগত আপোনালোকৰ মাজত আছো আপোনালোকৰ কাৰণে যুদ্ধ কৰিম সেইবিলাক কোনো পলিটিক্স নকৰিবা বন্ধু তাৰপিছত মই কিয় পলিটিক্স যাম আমি ফুল অফ ৱাৰ্ড মানুহ আৰ্টিষ্ট সদায় মানুহৰ লগত থাকিব লাগে পলিটিক্সত নহয় নো পলিটিক্স খালি আপোনালোক আমাৰ লগত থাকিব আমি যুদ্ধ কৰি যাম বেছি লেকচাৰ দিছো নেকি অকণ খাই আহিছো কেলকাতা পৰা আহিছো Thank you. Tajpur is always cultured. আৰু তেজপুৰবাসী ৰাইজ তেজপুৰবাসী মানুহ ইয়াত মই এখন চিনেমা কৰি গৈছো মোৰ জীৱনৰ এখন ডাঙৰ চিনেমা কাঞ্চনজংঘা আমাৰ হাত ডাঙৰ কাঞ্চনজংঘা বৰ সৰু বস্তু নহয় আকৌ দেই এতিয়া আমি কি কৰি আছো তুষাৰ শুভ্ৰশীল মই অভ্ৰভেদীবীৰ মই কাঞ্চন জংঘা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মোৰ অকল অসম আছে অকল অসম That's it. Thank you. এটা গান শোনো বাই বাই মা কোন
এখন আৰু মই তাৰপিছত মোক মাটি এডোখৰ লাগে বিঘাখন শুনা দিব মোক কৰে আৰু আমি ইমান কষ্টৰে আমাৰ মাজত আহি কলিকতাৰ পৰা আহি বৰপেটাত সোমাই আমাৰ তেজপুৰৰ আমন্ত্ৰণ ৰক্ষা কৰি মোৰ শিকৰি ৰে এনেখন খুলনা এনেখন সুপনা এনেখন মৰা